হেল্ল' এভৰিৱান, মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। এয়া হৈছে পাহাৰৰ জনজাতিৰ লোকসকল। এনেদৰে ভৈয়ামলৈ আহি পাহাৰৰ জনজাতিৰ লোকসকলে আমাৰ ভৈয়ামত বিনিময় প্ৰথা চলায়। এয়া হৈছে হালধি, কচু, আদা এনেদৰে লৈ আহে পাহাৰৰ পৰা, আৰু আমাৰ ভৈয়ামৰ পৰা আমি দিওঁ সান্দহগুড়ি। সিহঁতে যদি এভাগ দিয়ে, আমি এভাগ ইয়াৰ পৰা সান্দহগুড়ি নহ'লে পিঠা দিওঁ। ইয়াতে কোনো লাভ লোকচানৰ কথা আহি নপৰে। এয়াই হৈছে পাহাৰ আৰু ভৈয়ামৰ মাজৰ বহুতো মৰম চেনেহ থকা। যিহেতু আমাৰ বিহু আহি পোৱাহি নাই, এবাৰ জোনবিল মেলাও হোৱা নাই, সেয়েহে এনেদৰে ঘৰে ঘৰে আহে। নহ'লে জোনবিল মেলাতো গৈ আপোনালোকে সাল সলনি কৰিব পাৰে। যিহেতু জোনবিল মেলা বৃহস্পতি, শুক্ৰ, শনিবাৰে হয় আৰু দেওবাৰে আমাৰ বিহু। এতিয়াও আমাৰ বিহু হোৱাহি নাই। এনেদৰে পাহাৰৰ মানুহে আহি আমাৰ ঘৰে ঘৰে এনেদৰে বিনিময় কৰে আৰু খুবেই ভাল লাগে, বহুতেই ভাল লাগে। অলপ জোৰেৰে কৈ দিয়া। ইয়াৰ লগত প্ৰকাশ হেল্প কৰি আছে ইয়াত জুই লগাবলৈ। এইফালে গোটেইবোৰে ভাত খাই আছে, সেইটো পাৰে। এয়া আমাৰ ভেলাঘৰৰ পৰিৱেশ। এইফালে আমাৰ মাইনা লাজ কৰিছে অলপ চলপ। এইফালে ভণ্টি, এইফালে কুটু। ইয়াতে বহুত মানুহ জুই লগাব পাৰিলে বাৰু। এতিয়া আমি জুই পঢ়াম সকলোৱে। তোৰ দৰে নাচনি দেখি শ্ৰীকৃষ্ণই বাঁহী বজাইছিলে চাগে, মোৰ মইনা ঐ বাঁহী বজাইছিলে চাগে। পৰ্বতৰ ঢেকীয়া মিহিৰি পতীয়া বতাহত যেনেকৈ হানে, ঢোলৰে চাপৰত তোৰে লাহি কঁকাল দুচেউতি নিচেউকৈ ভাগে। মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ খবৰ ভালেই। সকলোৰে চাগে বিহু ভালে কুশলে গ'ল। আমাৰ বিহু হৈছেহে, যিহেতু আমি গোভা বিহু পালন কৰোঁ। যোৱাকালি উৰুকা আছিল, পূৰা ভেলাঘৰত ভাত চাত খাই আহিলোঁ। আজি দেওবাৰ, আজি আমাৰ বিহু। সেয়েহে ট্ৰাইবেলৰ বিহু কেনেদৰে উদযাপন কৰে আপোনালোকক নিশ্চয় চাই ভাল পাব ভিডিঅ'টো। তেনেহ'লে ভিডিঅ'টো শেষলৈ চাব, আশা কৰোঁ সকলোৰে চাব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে আমাৰ ভোগালী বিহুৰ মেইন নিয়ম, মানে গোভা বিহুৰ। এয়া মা আৰু দেউতাই দুখন আগপাত লৈছে এনেদৰে, আৰু দুইটা মুৰ্গী, এটা মতা মুৰ্গী আৰু এটা মাইকী মুৰ্গী, এনেদৰে দুই ধৰণে লৈছে। আৰু প্ৰথমতে ল'ব মুৰ্গীৰ এনেকুৱা ডিঙিৰ প্ৰথমতে নোমখিনি উঘালি ল'ব। মুৰ্গীটো নমৰাৰ আগতে কলপাতত দি অলপ পূজা কৰি ল'ব। তাৰপিছত এনেদৰে মুৰ্গীটোৰ ডিঙিটো কাটি তেজখিনি দিব লাগিব। এয়াই হৈছে আমাৰ নিয়ম ট্ৰাইবেলৰ। অলপ পূজা পাতল কৰি লৈছে মা আৰু দেউতাই। এনেদৰে দেউতাই প্ৰথমতে মুৰ্গীটো কাটি দিব। দেউতাই লৈছে মতা মুৰ্গীটো। প্ৰথমতে ডিঙিটো অলপ কাটি তেজখিনিৰে পূজা কৰিব লাগিব। তাৰপিছত মায়ে কাটিব। এতিয়া চাহ অলপ খাই লওঁ। এয়া বিহু বুলি নিজে বনোৱা পিঠা, শুকান পিঠা, জাং পিঠা। ধুনীয়াকৈ মনুৱে বনাই দিছে চাহখিনি। এইফালে মনুৱে এনেদৰে মায়ে এতিয়া পূজা কৰিবলৈ আৰম্ভ কৰিছে। এনেদৰে 7যোৰ কলপাতৰ আগপাত 7যোৰ লৈছে। তাতে ভাত আৰু মা আৰু দেউতাই বলি দিয়া মুৰ্গীকেইটা ভাজি এনেদৰে আগ দিছে। এভাগ দিয়ে, আমাৰ এইটো নিয়ম। এতিয়া দিছে মায়ে শলিতা। যেনেদৰে আমি সান্দহ খুন্দিলে আগ থৈ দিওঁ, এইবোৰ গোটেইবোৰ আজিয়ে দিব লগা হয়। পিঠা, সান্দহ প্ৰথমতে ভগৱানক খোৱা হয়, তাৰপিছত আমি খাওঁ।
ইয়াতে সকলোবোৰ বস্তু মায়ে চব দি দিছে যি যি বনাইছিলে গোঁসাইৰ কাৰণে আমাৰ বেলেগকৈ বনোৱা হয় আৰু আমি খাবৰ কাৰণে আমি বেলেগকৈ বনাওঁ গাজ টেঙা শল মাছ আৰু মাটি দালি আৰু বৰা চাউলৰ জলপান বনাইছে এয়া এতিয়া মই মাংস বনাই আছোঁ এইফালে গোঁসাইৰ কামবোৰ কমপ্লিট হৈ গ'ল এইখিনি মানে গোঁসাইৰ খাবৰ কাৰণে এক্সট্ৰাকৈ বনাই আৰু এইখিনি হৈছে আমি খাবলৈ এইখিনি মানে গোঁসাই আগভাগ দিয়া হৈ গৈছে এতিয়া আমি এইখিনি বনাই ল'ম তাৰপিছত খাম আৰু এইফালে পুৰি থৈছোঁ পৰা লোকেল মুৰ্গী খৰিকাত দি পেলাই এইখিনিও এতিয়া ভালদৰে খাম প্ৰথমতে এইখিনি বনাই লওঁ বহুত গৰম লাগিছে একদম জুইত আছোঁ এইটো আমাৰ মাটি ঘৰ মানে মাটিৰ পাকঘৰ এইটো ইয়াতে আমাৰ গোঁসাই চোখাই কৰে এনেদৰে আমাৰ আগপাত দি পেলাই থৈ দিছে আমাৰ মানে বহুত নিয়ম আছে এইখিনি গোঁসাই খাবলৈ বেলেগকৈ বনোৱা যায় এইখিনি মানে এই ঘৰটোতে বনায় আৰু আমি খাবলৈ বাহিৰতো বনাওঁ এতিয়া ইয়াতে বনাই আছে মুনুৱে তাৰপিছত একেলগে খাম আৰু সকলোৱে পূৰা পোৰা মাংস মুনুৱে এইফালে খাই আছে এইফালে কুটুৱে ভাত খাই থৈ দিছে এয়া মুনু কেনেকুৱা লাগিছে টেষ্টি এতিয়া খাম মই পোৰা মাংস এতিয়া পূৰা খাম এয়া লোকেল মুৰ্গী হয় এনেকুৱা পুৰি হ'লে বহুত খাই ভাল লাগে আহি গ'ল এয়া লোভ খামিব পৰা নাই মোৰ পৰা এপিচ খাই দিছে দেই এয়া কেনেকুৱা লাগিছে ভাল লাগিছে ন একো মুখৰ মাত নাই যে কিয় কথা নকয় মানে তেনেহ'লে মই মাংসখিনি খাই লওঁ এয়া খাই গ'ল দুপিচ এইটো ভিতৰত আছে দেউতাৰ লগত ভণ্টি এইফালে মাইনা এবাৰ চাই দিয়া এইফালে আমাৰ খুৰী ন খুৰী ভালে লাগিলে অহাৰ কাৰণে খাই থাকা কেনেকুৱা লাগিছে মইনা খাবলৈ ভণ্টি খাই থাকা